হেল্ল' গাইজ, মানে মানুহে বস্তু আনিবলৈ পাহৰি থকা বা কিবা এটা বনোৱা পাহৰি থকাটো দেখিছে, কিন্তু গছে ইয়াত মানে গছ এজোপা দেখিছোঁ এবাৰ মানে সময়মতে ফুল ফুলিব পাহৰিলে। এজা গছ প্ৰায় বহাগৰ মাঘটোতহে ফুলা দেখিম তাৰমানে। এতিয়া এই গছজোপাই ফুল ফুলিব পাহৰি থাকিলে। কোনটো সময়ত ফুলিছে এতিয়া ভাদ মাহত আজা ফুলা দেখিছে নহয়, মই প্ৰথম দেখিছোঁ। ই মানে পাহৰি থাকিলে বোলে আগত এটা সময় এইটো বহাগ মাহতহে আজা ফুলে, এতিয়া মানে ভাদ মাহত দেখিছ নহয়। আজি ভাদ মাহত মই এজা ফুল দেখুৱাই দিছোঁ, এই গছজোপা পাহৰিলে মানে। এতিয়া বাকী বস্তুবিলাকতো পাহৰাটো দেখিছিলোঁ ন, কিন্তু মানুহে বস্তু আনিবলৈ পাহৰি যায় আৰু কিবা এটা ল'বলৈ পাহৰি যায়, কিবা এটা কৰিবলৈ পাহৰি যায়। কিন্তু আজিৰ দিনত এই গছেও পাহৰিছে যে কেতিয়া কোনটো সময়ত ফুলিব লাগে। এই গছজোপা এতিয়া ভাদ মাহত এজা ফুল ফুলিছে, চাই থাকচোন। এনেকুৱা বস্তু কিছুমান দেখুৱাবলৈ গৈ আছোঁ আৰু দেখুৱাই থাকিম, আপোনালোকে চাই থকা। আৰু গধূলি সময়টোত মানে এখন মানে আমাৰ এই টিচাৰ যুৱক এতিয়া তাত মানে ফাংচন পাতিছে, তাতো দেখুৱাবলৈ গৈ আছোঁ। কিছুমান বস্তু আছে ধুনীয়া এনেকুৱা জেগা, গেন্দা ফুল চেন্দা ফুল এইবিলাকে মানে কেতিয়া দিনত পাহৰি পিনি ফুল সময়ত অসময়ত ফুলিব সেইটো ক'ব নাযাওঁ, কিন্তু এজাজোপাই কিন্তু পাহৰি থাকিলে সময়ত ফুল। আজি মূৰ্তিকামৰ চাপৰি নামচাই দিহিঙৰ কাষত আহি পালোহি। অনন্ত গাড়ী দেখুৱাই মোৰ কতে বেটেৰী ষ্টাৰ্ট নহয় যে, সেইকাৰণে এনেকৈ থৈ দিছে। মোৰখনো এনেকৈ থৈ দিম আৰু টিকাত দঙাই ক্লাছ ধৰি দিলে ঘৰকৈ নামি যায়। সকলো এনেকৈ থ'ব পাৰে দেই। এইয়া অনন্ত মাটিমাতলি আৰু আমাৰ এটাজনে আহিছে ট্ৰেক্টৰ লৈ। আমি আৰু কি কাৰ চাৰ লৈ নাহোঁ আৰু খেতি কৰিবলৈ, হয় নহয় বাৰু? বলেও চলেও লৈ নাহোঁ, এনেকেই খেতি কৰোঁ। আৰু আমাৰ অনন্ত ভাই এখন ছাগলী ফাৰ্ম খুলিছে দেই। প্ৰথম এই কেইদিনমান হৈছে এইখনি ধুনীয়াকৈ এইখনি ছাগলী ফাৰ্ম উঠিব পাৰে নহয় ওপৰলৈ। এই অকণমান চাং কৈ আছ বাইছা কলিবাক কৈছোঁ। তাৰপিছত এইখিনি ধুনীয়াকৈ থৈছে দেই, গুখিনি তললৈ পৰি যায়। কাৰেণ্ট চাৰেণ্ট সেনেকুৱা নাই আৰু কেইদিনমান পিছত চলাৰ ফিটিং কৰিব, যাতে ৰাতিও মানে ছাগলীখিনিয়ে অলপমান আইবল চাইবল লগোৱাত কষ্ট নহয়। হিমানী পাউডাৰ গোহা নহয় নো। এতিয়া ইয়াৰ তলতো আছে এয়া পাঠা ছাগলী, খাচী ছাগলী আৰু এই পোৱালি দিলেই ক কালি পৰহি কিনা ছাগলী দিনা আকৌ পোৱালি দিলে। সেইবোৰ লাভৰ কাৰণেহে কৈছে নহয়। কচু এইবোৰ কচু মই আগৰ ভিডিঅ'টোত কৈছিলোঁ নহয়, কচু এয়া আমাৰ বিক্ৰীৰ বাবে নহয়, মানে বিক্ৰী কৰা হয় আৰু টকা পইচা কিছুমান হ'লে এইখিনি গোটেইখিনি যেতিয়া মাঘ মৰাৰ পিছত মানে এই চাংঘৰটো এখন ওপৰত চাংঘৰ থাকে, চাংঘৰত শুকুৱাই ল'ব। চাংঘৰত শুকুৱাই পিনি যেতিয়া নেকি আমাৰ খেতি চিজন হয়, তেতিয়া মানে অকণমান শাকৰ কষ্ট হয়, বিচাৰিবলৈ টাইম নাথাকে, সেইটো সময়ত নমাই খায়। তাৰপিছত এতিয়া হাতুৰি মাতুল থৈ দিয়ে ভয়ে চৌখা আৰু ভালে। সেয়া আমাৰ এই ঘৰৰ মালিকজন অনন্ত চেতিয়া, এতিয়া মানে ইয়াতে এনেকৈ কৰাবলগীয়া হৈছে আৰু ইয়াত কিছুমান বস্তু আছে দেই, দেখাই দিছোঁ। এইখন কামুৰি দিয়া ৰেষ্ট না কি বুলি কয়, কামুৰি দিয়া ৰেষ্ট নটটো কামুৰি কিনি টাইট কৰে। নামটো নাজানো এখন কি ৰেষ্ট বুলি কয়, মুঠতে কামুৰি দিয়া জানো। এইডাল বস্তুডাল মাজত চুঙা আছে এইটো দেই। এই বস্তুটো মানে এইটো ফুক চুঙা বুলি কয়। এনেকে কেনেকে বিন্ধাত নাই যে এইটো লগাই লয় ন, খুৱাই চাং দেই গাইছ। ধূলি জুই নাই যে। তাৰপিছত আমি এতিয়া আহিলোঁ হয় নহয় বাৰু। আৰু কি দেখাবলগীয়া একো নাই আৰু, চাই থাকবা মোৰ গাড়ীখন মানে টিকাটো দঙাই সেয়াত থৈ আহিছোঁ। মই দেখুৱাইছোঁ আছে হাতুৰি মাতুল থাকিলে মানে বেয়া কথা ক'ব নালাগে। তলত ইয়াৰ পৰা লদিয়াই দিলোঁ মানে দুখ পাই আহিব নকওঁ আৰু। চাৰ্জাৰ চলাৰ নাই ন দে হ'ব তেতিয়াহ'লে। এতিয়া লোড কৰি আছে সেইখিনি। দৌৰ নালাগিবি তহঁতি। সি ভাত বেছিকৈ খালে বুলিও তই এনেকৈ খেদিব লাগে না তাক। তই ডাঙৰটো হৈ পিনি অলপমান বুজিব লাগে নহয় উপায়। তোৰ ভাগৰ মাংস ফিজ বেছিকৈ খালে নেকি সি? নেমাৰিবি। কিখন কাজিয়া লগা আজি কোনে কৈছোঁ নহয়, মোৰ এখন কাজিয়া সৰ্বনাশ কৈ দিছে ভাই ককাই দুটাই। মোৰ হঠাৎ গম পাই মই আজি আহি পালোহি খামটি কুমাৰী, আমাৰ অৰুণাচল নামচাই ডিষ্ট্ৰিক্টত এটা আমাৰ এই কি যুৱক টিচাৰ ডে ন আজি।
ইয়াত প্ৰগ্ৰেম পাতিছে আহি ইয়াত পোনেই মঞ্চৰ ওচৰত আমি পালোহি। এতিয়া পাই কিনি মোৰ ভাইটি মনোজ পাচি লগ পালোঁ। লগ পাই মোৰ ভাইটি আছে অলিন মৰাণ। আমি এতিয়া আহিছোঁ, এতিয়া সোমাই যাম ভিতৰলৈ। আমি এতিয়া ভিতৰত সোমাই কিনি প্ৰগ্ৰাম চাম, প্ৰগ্ৰামবিলাক কেনেকুৱা হয়, কেনেকুৱা হয় দেখুৱাই থাকিম। ধামাৰ ভিডিঅ'টো এতিয়া ধামাকা হ'বলৈ গৈ আছে, আপোনালোকে চাই থাকিব অকণমান স্কেপ নকৰাকৈ। এতিয়া আহক সকলোৱে আমি ভিতৰলৈ সোমাই যাম। আৰমান এতিয়া আমি গৈ থাকোঁ আগলৈ, আহি থাকক আপোনালোকে। কি গানত নাচিছে? চন্দ্ৰমালী। নাছিলে না নাই? পুৰস্কাৰ পাবলৈ সক্ষম হোৱা বসন্ত দেউৰীক আমাৰ মঞ্চত পুৰস্কাৰটি গ্ৰহণ কৰিব অনুৰোধ জনাইছোঁ। কেনেকুৱা লাগিছে এতিয়া? ঠিকে লাগিছে ন? ভাল খবৰ? লগ পাই ভাল লাগিলে। এতিয়া আমি গৈ আছোঁ অলপমান আগলৈ। আমাৰ মঞ্চত বসন্ত দেউৰী গৈ আছোঁ দোকানত তামোল পাণ খাই আকৌ আমি দেখাই থাকিম। এতিয়া সকলোৱে চাই আছে, অকণমান হাই কৰি দিয়া। আমি গৈ আছোঁ দোকানত। এতিয়া দোকানত আমি ধুনীয়াকৈ চাই থাকিম, তামোল চামোল খাই আকৌ আমি উঠাই থাকিম। আৰমানে দোকানত আছে, এতিয়া দোকানত লগ কৰিব গৈছোঁ। আৰমান क्या খবৰ? দোকানত আহিছোঁ আমি, এতিয়া তামোল খাম, তামোল পাণ খাই আকৌ আমি নচ চাইবলৈ গৈ থাকিম। আপোনালোকে চাই থাকক। তাৰপিছত আমি আকৌ দেখাম, অকণমানো ষ্টেক নকৰাকৈ চাই থাকক। এতিয়া দেখাবলৈ গৈ আছোঁ। ভাইটিতে সকলো নাচিছে, ধুনীয়া ফূৰ্তি কৰিছে। এতিয়া ফূৰ্তিত চবে ভাল লাগিছে আৰু ধুনীয়া ফূৰ্তি। আমাৰ ইয়াত ডেৰমাত চাবলৈ আহোঁতে মই ভাইটি দুজনমান লগ পালোঁ, ভাল লাগিছে মানে। এতিয়া কিবা এটা কম বুলি কৈছে ভাইটি। तो हम लोग खामती कुमारी आया था। हम लोग का जो जितना ग्रुप है ना, तो थोड़ा कुछ तो देखने के लिए आया था, डांस करने के लिए आया था। लेकिन डांस करने के लिए तो गाना जो ऐसे नहीं बज रहा है, तो थोड़ा सुंदर कन्या देखिएगा सोचा था। तो हम लोग का भाई को भी नहीं मिला। भाई कुछ बोलेगा? अभी क्या ही बोलेगा, जो एक्सपेक्टेशन लेके आया था वो एक्सपेक्टेशन पूरा नहीं हुआ। अभी क्या ही बोल सकते हैं? अभी ना तो परफॉर्मेंस अच्छा वाला हो रहा है, ना कुछ अच्छा वाला हो रहा है। वेदर भी खराब हो गया अचानक से, बारिश दे दिया, क्या ही बोल सकते हैं? वो नीचे में कुछ दिखाई दे रहा है, ये क्या बोलते हैं हम लोग का भाषा में नहीं आता है, लेकिन पानी ना क्या बोलता है, पानी। ये कैसा लगा है इसमें? पूरा बुका बुका लग रहा है, लेकिन फिर भी अच्छा लग रहा है। बुका बुका है फिर भी अच्छा लग रहा है। लेकिन कोई मतलब साथी मिलने से तो और भी अच्छा लगना था, लेकिन साथी तो मिला ही नहीं है ना। तो आप लोग कोशिश करो कि हम लोग को मिल जाए बोल के ना। और एक तो आजकल डांस का है बुका बुका डांस। आज बुका बुका डांस करने के लिए मन है क्या? नहीं है। बुका डांस होना तो बहुत जरूरी है, लेकिन बुका डांस नहीं होने से तो बिहू और कुछ फंक्शन ही नहीं होता है। बुका डांस तो बहुत जरूरी है, इसलिए भगवान भी बारिश पूरा दे रहा है ना। हमारी ये जवान का मुंह में कुछ सुनाई दे रहा है, मतलब ये पानी थोड़ा सेके हो रहा है, इसलिए थोड़ा अच्छा नहीं मिला है, बल्कि उसका साथी भी नहीं मिला है। देखते रहिए, इसके नहीं करो तो अभी आगे क्या होगा देखते रहिए।
এতিয়া 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 সেইটোৱে মই ক'ব বিচাৰোঁ আমি এতিয়া দৰ্শকহে চাই আছোঁ আমি এতিয়া গৈ আছোঁ আগত কেনেকুৱা কিমান ধামাকা হয় চাই থাকিম দৰ্শক